আমি আহিছোঁ আজি শিৱসাগৰ জিলাৰ হৈ শ্ৰম কৰিবলৈ। ক'ত আহিছোঁ নিশ্চয় জানিছে। এয়া সময় গুৰু ভক্তি কৰাৰ, এয়া সময় আমি আধ্যাত্মিকতাত বুৰ যোৱাৰ। অপেক্ষাৰ অন্ত পৰিবলৈ আৰু বেছি দিন নাই। মই আজি আছোঁ ৯৬ সংখ্যক শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত, য'ত অনুষ্ঠিত হৈছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। আপোনালোকে দেখি নাহিব, এয়া কাৰোবাৰ মেজি ঘৰ। সকলো দিশৰ পৰা অহা ভকত বৈষ্ণৱ থাকিবৰ বাবে একোটা শিবিৰ। ইটো শিবিৰতকৈ সিটো শিবিৰ ইমান ধুনীয়াকৈ বনাইছে যে আপোনাৰ চাই থাকিব মন যাব। এই শিবিৰটো বনাইছে নৰকচাৰী আঞ্চলিক শাখা। আমাৰ ইয়াৰ পৰিচিত প্ৰান্তিকবাদ, তেওঁলোকো কাম কৰি আছে, সকলো কামত ব্যস্ত। নাই কাৰো ইয়াত স্বাৰ্থ, নাই কাৰো এলাহ। ইয়াত সকলোৰে স্বাৰ্থ কেৱল ভকত সেৱা। জয় শংকৰদেৱ সংঘ। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।